খণ্ডন বুলি আমাৰ আমাৰ পাৰ্টিৰ বছৰত আহি এইগুলিৰ মানুহ আমাৰ এটেক কৰিব আহিছে যোৱাকালি গাড়ীটো ভাঙাল গাড়ীটো আছে ইয়াতে ভাঙাটো আমি 15 বছৰে এনেকা কিতাপ কৰা নাছিল দিনদাহাৰা আমাক এই পাৰ্টি অফিচৰ ওচৰত যদি এটেক কৰিব পাৰিছে গতিকে মই অনুৰোধ কৰিব পাৰিছো যদি অতি শীঘ্ৰে যদি একশ্যন নলয় আমাৰ ফালৰ পৰা আমি একশ্যন লোৱা হ'ব চিনাকে কৈ দিলো এই দিনদাহাৰা আমাক এই পাৰ্টি অফিচৰ ওচৰত যদি এটেক কৰিব পাৰিছে গতিকে মই অনুৰোধ কৰিব পাৰিছো যদি অতি শীঘ্ৰে যদি একশ্যন নলয় আমাৰ ফালৰ পৰা আমি একশ্যন লোৱা হ'ব চিনাকে কৈ দিলো যোৱাকালি ৰাতিত মই অফিচাৰক ফোন কৰিছো 2টা বজাত গুণ্ডাগিৰি নচলিব আমি 15 বছৰত কেতিয়াও এনেকা আল্লাহ কৰা নাছিলো সিহঁতে কিন্তু এনেকা কৰিছে আমাক আপনি লামা দিয়ক আপনি লামা দিয়ক এই হল অসম পুলিচ আমাৰ ডেপুটি দেৱনাথক এনে জবৰদস্তি উঠাই লৈ আছে এইখন চাওক জবৰদস্তি আমাৰ দেৱনাথ অভিজিৎ দেৱনাথক উঠাই লৈ আছে একো কৰা নাই আমাৰ লগত চাহ খাই আছিল একো কৰা নাই আমি ইয়াতে ভোট দিব আহিছো এইখন চাওক অ স্যার ভোটটো দিব দিয়ক আপনি ভোটটো দিব দিয়ক হ্যাঁ আপনি জবরদস্তি গাড়িটো লৈ আছে আমি ইয়াতে চাহ খাব আহিছো ভোটটো দিব দিয়ক আপনি ভোটটো দিব দিয়ক হ্যাঁ তাই যদি কিবা ভুল কৰিছে আপনি লৈ যাওক তাই যদি ভুল কৰিছে লৈ যাওক আপনি নাই ইয়াতে চাহ খাই আছিল আমি সবে চাই আছো ইয়াতে আপনি লামা দিয়ক আপনি লামা দিয়ক
এই হল অসম জিলাৰ কোকৰাঝাৰৰ আমাৰ দেৱজিৎ দেৱনাথক এনে জবৰদস্তি উঠাই লৈ আছে। এইখন চাওক, এইখন চাওক, জবৰদস্তি আমাৰ দেৱনাথ অভিজিৎ দেৱনাথক উঠাই লৈ আছে। একো কৰা নাই, আমাৰ লগত চাহ খাই আছিল, একো কৰা নাই। আমি ইয়াতে ভোট দিব আহিছো। এইখন চাওক। অ স্যার ভোটটো দিব দিয়ক, আপনি ভোটটো দিব দিয়ক। হ্যাঁ আপনি জবরদস্তি গাড়িটো লৈ আছে, আমি ইয়াতে চাহ খাব আহিছো। ভোটটো দিব দিয়ক, আপনি ভোটটো দিব দিয়ক। হ্যাঁ তাই যদি কিবা ভুল কৰিছে আপুনি লৈ যাওক, তাই যদি ভুল কৰিছে লৈ যাওক আপুনি। নাই ইয়াতে চাহ খাই আছিল, ইয়াতে চাহ খাই আছিল, আমি সবে চাই আছো ইয়াতে।